হেল্ল' দোস্ত, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া হৈছে ডুমডুমাৰ ৰাতি বিহুৰ দৃশ্য। আমি ডুমডুমালৈ আহিলোঁ আজি মই ৰাতি বিহু চাবলৈ বুলি, আৰু নচুৱাইছোঁ বাৰু নাচনীবিলাক। বহুত ভাল লাগে, এটা সুকীয়া যিটো মাদকতা ৰাতি বিহু, সেই ৰাতি বিহুৰ বিষয়ে আজি আপোনালোকক অকণমান ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আৰু শেষলৈ যেতিয়া আপোনালোকে চাই গৈ থাকিব আৰু মাদকতা পাব, কিয়নো অসমীয়া নাৰীৰ প্ৰতিচ্ছবি, সংবাদ জগতৰ পৰিচিত মুখ তথা আমাৰ মৰমৰ এঞ্জেলা চাংমাই বাইদেউ, তেখেত ডুমডুমা ৰাতি বিহুত আহিছিল। আৰু কেতিয়াবা কিছুমান ব্যক্তিৰ সান্নিধ্য হয় মনটো কিবা এটা ভাল লগাই দিয়ে। মানে আমাৰ ডুমডুমা ৰাতি বিহুৰ মঞ্চত বা আমাৰ এই বাকৰিত এঞ্জেলা চাংমাই বাইদেউৰ যি উপস্থিতি, সেই উপস্থিতিৰে দুগুণ উৎসাহ আচলতে অনুষ্ঠানটোৰ বৃদ্ধি কৰিলে বুলি মই ভাবোঁ। কিয়নো তেখেত এগৰাকী এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আৰু ইমানেই সহজ সৰল, আপুনি এনেকুৱা লাগিব তেখেতক যে আপুনি ফাৰ্ষ্ট টাইম লগ পাইছে, তেনেকুৱা নিচিনা নালাগিবই। এনেকুৱা লাগিব যে আপুনি তেখেতক বহু আগৰ পৰাই জানে আৰু আপোনাক তেওঁ চিনি পায়। আৰু লগতে ডুমডুমা ৰাতি বিহুৰ আমেজ ল'লোঁ আমি। শ্ৰদ্ধাৰ অসমীয়া বিহু সংস্কৃতিৰ বিশেষকৈ অন্যতম পথ প্ৰদৰ্শক বুলি ক'ব লাগিব, শ্ৰদ্ধাৰ গুৰু মহিমা চৌধুৰী বাইদেউ, তেখেতো আহি উপস্থিত হৈছিল। আৰু তেখেতৰ যি বিহু নাচ, মৰাণসকলৰ লগত যি তেখেতে সমিল মিলেৰে সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰিলে, আৰু এঞ্জেলা চাংমাই বাইদেউ নাছিলে। আপোনালোকে ভিডিঅ'টোৰ শেষলৈ চাই গ'লে গম পাই থাকিব, ভিডিঅ'টো চালে জানিব। তেখেতলোকে নচাৰ কিছুমান দৃশ্য, ফূৰ্তি কৰাৰ কিছুমান দৃশ্য মই বাণীবদ্ধ কৰিছোঁ মোৰ কেমেৰাৰে, আপোনালোকে চাবলৈ পাব। আৰু এই যে আপোনালোকে এতিয়া দেখি আছে, ডেকা গাভৰুসকলে যে বিহুৰ খোলা, আচলতে বিহুৰ খোলা মানে কি, বিহুতলী বুলি ক'ব পাৰি, যিটো নেকি এটা মুকলি ঠাইত এই অনুষ্ঠানটো উদযাপন কৰা হয়। এই যে হাতত আপোনালোকে জুইৰ ভূটা লৈ বিহু নাম গাই আগবাঢ়ি থকা দেখিছে, আচলতে এয়া এক প্ৰকাৰৰ সাংস্কৃতিক শোভাযাত্ৰা, যিয়ে বিহুৰ আৰম্ভণি সূচায়। আৰু কোৱা হয় যে আগতে যিহেতু কাৰেণ্ট তেনেকুৱা ব্যৱস্থা নাছিল, বা লাইটৰ আজি যেনেকৈ এই বাকৰিত সম্পূৰ্ণ লাইটেৰে ভৰ্তি, ৰাতি যদিও পোহৰাই তুলিছে লাইটৰ পোহৰে, আগতে তেনেকুৱা লাইট নাছিল। সেইবাবে নাচনীসকলে আৰু বিহুৱা ডেকা গাভৰুৱে গাঁৱৰ পৰা বিহু খোলালৈ যেতিয়া যায়, বা বিহুৰ তলিত যেতিয়া প্ৰৱেশ কৰে, তেতিয়া তেওঁলোকে এই ভূটা লৈ উজ্জ্বলতাৰে, মানে উজ্জ্বলৰ প্ৰতীক হিচাপে তেওঁলোকে ভূটাটো লৈ তেওঁলোকে বিহুতলীলৈ যায়, নচুৱাবলৈ বা নাচিবলৈ যায়। আৰু মৰাণসকলৰ এই বিহু, যিটো ৰাতি বিহু, চ'ত মাহৰ প্ৰথম মঙলবাৰৰ পৰা আৰম্ভ হয়। আচলতে বুধবাৰৰ পৰা বিহু হয় খুব সম্ভৱ, যদি কোনোবাই জানে ভালদৰে মোতকৈ, আৰু যদি কাৰোবাৰ ওচৰত তথ্য আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। মই যিখিনি জানো বা মই যিখিনি অৱগত হৈছোঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত মৰাণসকলৰ ৰাতি বিহুৰ বিষয়ে ক'বলৈ গৈছোঁ বা কৈ আছোঁ। ই মূলতঃ আচলতে ডেকা গাভৰুৰ বিহু হয়। পৰম্পৰা অনুসৰি গাঁৱৰ ডেকা গাভৰুৱে মুকলি পথাৰত বা বিশেষ নিৰ্দিষ্ট স্থানত, যাক বিহুতলী বা বিহু খোলা বুলি, নিশাৰ ভাগত এই বিহু মাৰে আচলতে। আৰু যিহেতু আজি বৰষুণ হৈ আছিল, খুব বৰষুণ দিছিল, সেইবাবে অকণমান দেৰি হ'ল, পলমকৈ প্ৰায় 11 বজাৰ পৰা আৰম্ভ হৈছে বিহু, ৰাতি বিহু। তথাপিও যেন সকলোৰে মনত উৎসাহ, উদ্দীপনা, আনন্দ ইমানেই বেছি ফূৰ্তি লাগে। আচলতে এই মৰাণসকলেই তেওঁলোকৰ এই বিহুৰ যিটো শিপা, তেওঁলোকে ধৰি ৰাখিছে বুলি ক'ব লাগিব, পাহৰি যোৱা নাই। কিয়নো আজিকালি মানে প্ৰায় দেখিবলৈ পোৱা যায়, মইতো বাৰু ইমান অভিজ্ঞ ব্যক্তিও নহয়, তথাপি যিখিনি দেখিছোঁ, যিখিনি শুনিছোঁ, মানে বিহুত আধুনিকতা লাহে লাহে আহিবলৈ ধৰিছে। কিন্তু আপুনি এবাৰ যদি আহি এই মৰাণ লোকসকলৰ যি ৰাতি বিহু উদযাপন, ৰাতি বিহু যদি আপোনালোকে চাবলৈ আহে, তেতিয়া গম পাব আচলতে হাড়ে হাড়ে হীৰৰ মৰ্মে যি মাদকতা সোমাই আছে, যি থলুৱা গোন্ধ, সেয়া আপোনালোকে পাব। আপোনালোকে দেখিব যে আচলতে শিপাক আমাৰ কেনেদৰে ৰক্ষা কৰিব লাগে। তো তেওঁলোকৰ দৰে আমিও সকলোৱে, আজি উঠি অহা নৱপ্ৰজন্মক বিশেষকৈ কওঁ, জেনজিসকলক, তেওঁলোকে আমাৰ যি সংস্কৃতি, আমাৰ যি নীতি নিয়ম, সেইবিলাকক ধৰি ৰাখি অসমখনক আৰু অসমখনৰ লগতে আমাৰ এই বিহু সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগে বুলি মই ভাবোঁ। ৰাতি বিহুৰ আচলতে এই যি এক অন্যতম বিশেষত্ব হ'ল, এই হাতত লৈ থকা আপোনালোকে দেখিছে জুইৰ ভূটা,
আচলতে এই জুই ভূটা বা মহাল বুলি কয় আৰু এই ভূটা বা মহাল লৈ তেওঁলোকে পদযাত্ৰা কৰে, যিটো শোভাযাত্ৰা বুলি ক'ব পাৰি। ইয়াক পোহৰৰ প্ৰতীক আৰু অশুভ শক্তিক বিনাশ কৰাৰ এক মাধ্যম হিচাপে গণ্য কৰা হয়। ডেকা গাভৰুসকলে গাঁৱৰ পৰা যেতিয়া বিহুৰ খলালৈ যাওঁতে, বিহুতলীত প্ৰৱেশ কৰোঁতে আচলতে হাতত জুইৰ ভূটা লৈ বিহু নাম গাই গাই আহে। ই এক প্ৰকাৰৰ সাংস্কৃতিক শোভাযাত্ৰা, যিয়ে বিহুৰ আৰম্ভণি সূচায়। মই আপোনালোকক আগতেও এবাৰ কৈছিলোঁ, তথাপিও আকৌ এবাৰ আপোনালোকক মনত পেলাই দিছোঁ। আচলতে কি কাৰণে তেওঁলোকে উদযাপন কৰে, আপোনালোকে অকণমান হ'লেও গম পাইছে মোৰ ভিডিঅ'টোত। আৰু যদি ক'বলৈ যাওঁ কিয়নো পালন কৰে, আচলতে উদযাপনৰ কাৰণ হ'ব যে তেওঁলোকে আচলতে প্ৰকৃতিক আৰাধনা কৰি বসন্তৰ আগমনক আদৰিবলৈ আৰু ধৰিত্ৰী, যি আমাৰ এই পৃথিৱীৰ আইমাতৃ, শস্য শ্যামলা হোৱাৰ কামনাৰে এই বিহু পালন কৰে। আৰু দ্বিতীয়তে ক'ব লাগিব সামাজিক মিলন। আপোনালোকে দেখিছেই সকলোৱে ডেকা গাভৰুৱে মিলি যি নাচিছে বা তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে মনৰ পৰা। আৰু বহু পুৰণি কিছুমান গীত আপুনি শুনিবলৈ পাব এই মৰাণ বিহু যদি আপুনি চাবলৈ আহে। এই যে মই সামাজিক মিলন বুলি ক'লোঁ, ইয়াত অকল মৰাণসকলেই নহয়, অন্য বহু লোক, যিসকল সোণোৱাল কছাৰীৰ পৰা আদি কৰি আহোম সম্প্ৰদায়ৰ লোক, সকলোৱে আহি একতাৰে এই বিহু উদযাপন কৰে। এই ডেকা গাভৰুসকলৰ মাজত আচলতে মিলা প্ৰীতিৰ সৃষ্টি কৰে। ডেকা গাভৰুৰ মাজৰ মিলা প্ৰীতি, একতা আৰু প্ৰেমৰ বন্ধন দৃঢ় কৰাৰ এক মাধ্যম এই ৰাতি বিহু। আৰু তৃতীয়তে যদি ক'বলৈ যাওঁ পৰম্পৰা ৰক্ষা, যেনেদৰে মই আপোনালোকক কৈছিলোঁ, পৰম্পৰা আচলতে তেওঁলোকে ৰক্ষা কৰি আছে। পৰম্পৰা ৰক্ষা বুলি কৰে মৰাণসকলে বিশ্বাস কৰে যে এই বিহু সঠিকভাৱে যদি পালন নকৰে তেতিয়াহ'লে গাঁৱলৈ অমংগল আহিব পাৰে। সেয়া সকলোৰে নিজৰ এটা পৰম্পৰা হয়, ভগৱানৰ ওপৰত বিশ্বাস বা আগৰ যি নীতি নিয়ম কৰি আহিছে তেওঁলোকে। সেয়েহে তেওঁলোকে পুৰুষানুক্ৰমে একদম আগৰ পৰা তেওঁলোকৰ ককা দেউতাসকলৰ দিনৰ পৰাই এই মৌলিকতা ৰক্ষা কৰি আহিছে। তেতিয়াহ'লে আৰু বেছিকৈ নাথাকোঁ, যিহেতু ইমান শুনিব মনো নাযায় আচলতে মানুহ ক'লে মানে, আৰু ভালো নালাগিব। আপোনালোকে এতিয়া সুন্দৰভাৱে ভিডিঅ'ৰ যি পিছৰ দৃশ্যাংশ, সেই দৃশ্যাংশ চাওক আৰু আপোনালোকে উপভোগ কৰক ৰাতি বিহু। যিসকলে নিজে গৈ চাই পোৱা নাই বা চাবলৈ যাব পৰা নাই, আপোনালোকে মোৰ এই ভিডিঅ'ৰ যোগেদি চাই আপলোড হ'ব বুলি মই আশা কৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আৰু এনজয় Thank you.